নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু আজি হৈছে 28 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছে কিয়নো এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত হাজাৰ হাজাৰ চাকৰি ওলাইছে আৰু সেই চাকৰিৰ বাবে ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব নিবনুৱাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত 540টা পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে 26 তাৰিখৰ পৰা আৰম্ভ হৈছে এই আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিম তাৰিখো ইতিমধ্যে ধাৰ্য কৰা হৈছে অন্তিম তাৰিখ হৈছে 25 অক্টোবৰ 26 ছেপ্টেম্বৰৰ পৰা 25 অক্টোবৰলৈকে আবেদন কৰিব পাৰিব যুৱক যুৱতীসকলে 540টা পদৰ ভিতৰত আছে 418টা হেড কনিষ্টেবল আৰু 122টা উপ পৰিদৰ্শকৰ পদ এই পদৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণ সবিশেষ জনাইছোঁ শিক্ষাগত অৰ্হতা ইতিমধ্যে ধাৰ্য কৰা হৈছে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে তাৰ ন্যূনতম কোৱা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ইয়াৰ পিছত কোৱা হৈছে আবেদনকাৰী ন্যূনতম বয়সৰ সীমাও ধাৰ্য কৰা হৈছে 18 বছৰ বয়সৰ হ'ব লাগিব আৰু উচ্চতম সীমাও ধাৰ্য কৰা হৈছে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ নিবনুৱা যুৱক যুৱতী কৰিব পাৰিব এই পদৰ বাবে আবেদন উচ্চতম সীমাৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ'ব সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰথমে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আবেদনকাৰীয়ে তাৰ পিছতে লিখিত পৰীক্ষা দক্ষতাৰ পৰীক্ষা টাইপিং পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাৰ্থী CISFৰ অফিচিয়েল ৱেবছাইট যোগে তাৰ সবিশেষ তথ্য আপুনি জানিব পাৰিব